হেল্ল' এভৰিৱান, আজি মই লৈ আহিছোঁ পেনকেকৰ এটা ৰেচিপিটোত আমাক লাগিব ডিম, একাপ গাখীৰ, চেনি, আটা। প্ৰথমে ডিম দুটা ভাঙি লৈ ভালদৰে ফেটিব লাগিব। তাৰ পাছত ইয়াত চেনি এড কৰিব লাগিব। চেনি মই 4 চামুচ এড কৰিছোঁ। ইয়াৰ পাছত মই এড কৰিম আটা। আটা কৰি মই 8 চামুচ এড কৰিম। পেনকেকটো বনাবলৈ খুব সহজ হয় আৰু খাবলৈও বহুত ভাল হয়। ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। এতিয়া বেটাৰটো মিক্স কৰি মই ইয়াত এড কৰিম গাখীৰ। গাখীৰ মই লৈছোঁ 1 কাপ। আপোনালোকে নিজৰ জোখমতে দি ল'ব। এই বেটাৰটো আপোনালোকে যিমান পাৰে ফেটিব, কেক বনোৱাৰ দৰেই ফেটিলে খাবলৈও ভাল হয় আৰু কোমল হয়। মই ভিডিঅ'ত দেখুৱাৰ দৰে ফেটিব। মই এইটো স্পীড কৰি দিছোঁ। এয়া হৈ গ'ল মোৰ বেটাৰ। বনাবলৈ ষ্টাৰ্ট কৰোঁ। প্ৰথমে ননষ্টিক পেন এখন লৈছোঁ। জুইটো চিমত ৰাখিব। ইয়াত মই কোনো ধৰণৰ তেল ব্যৱহাৰ কৰা নাই। প্ৰথম পেনকেকটো মই এনেদৰে বনাম। এনেকৈ দিয়াৰ পাছত আমি 20 ছেকেণ্ডমান ৰখিব লাগিব। এয়া মই লুটি আছোঁ। গল্ডেন ব্ৰাউন হৈ গ'লে নমাই দিব পাৰিম আৰু। এয়া মোৰ হৈ গৈছে প্ৰথম পেনকেকটো। মই আপোনালোকক আৰু এটা পেনকেক বনাই দেখাইছোঁ। ইয়াত মই ঘিউ অলপ ব্যৱহাৰ কৰিম। মোৰ এইটো প্ৰায় হৈয়ে গৈছে। আপোনালোকে মোৰ লগত পেনকেক খাব পাৰিব। এয়া মোৰ চাহৰ লগত খাব পৰাকৈ পেনকেকটো হৈ গৈছে। আপোনালোকে ভিডিঅ'টো চাই যদি ভাল পাইছে, লাইক আৰু কমেণ্ট এটা কৰি দিব।